जय नमस्कार वेलकम टू योर चैनल डिफेंस स्टाडी कॉर्नर आशा करूँ सकलो भाले आछे और एग्जाমৰ কাৰণে প্ৰিপাৰেচন কৰি আছে আজি আমি এইটো ভিডিওৰ মাধ্যমেদি সকলোকে জনাব বিচাৰো যে আমি সিভিল ডিফেন্সৰ যোনটো কাটঅফ আছে তাৰ বিষয়ে আজি আমি চৰ্চা কৰিম উইথ প্ৰপাৰ ৰিসাৰ্চ সিভিল ডিফেন্সৰ কি কাটঅফ কিমান যাব সিভিল ডিফেন্সৰ আপোনাৰ ফাইনাল এক্সপেক্টেড কাটঅফ ফিজিক্যাল প্লাস ৰিটাৰ্ন কিমান হ'ব পাৰে আপুনি যিমান ভোটিং কৰিছিলে আপুনি যিমান ৰেসপন্স দিছিলে আপুনি যিমান আমাৰ পোলত ভোটিং কৰিছে আমাৰ কমেন্ট সেকশনত ভোটিং কৰিছে আপুনি যোনটো ৰেসপন্স আমাৰ লাইভ সেশনত আহি পেলাই দিছে আপুনি যেতিয়া মোক কল কৰি পেলাই নিজৰ মাৰ্কৰ বিষয়ে কৈছে যে হয় স্যাৰ মই ইমান মাৰ্ক পাইছো মোৰ নাম আহিব না নাই হেবিলাক যিকোনো ডাটা আছিলে সকলো ডাটাক যেতিয়া আমি এনালাইসিস কৰিলে যেতিয়া আমি তথ্য এটা উলালো আমি স্পেসিফিক নাম্বার যোনটো কাটঅফ আপোনাৰ আগত আমি প্ৰস্তুত কৰিম এইটো ভিডিওত হেতু কাটঅফ সঠিক হোৱা চান্সেস 100% ক'ব পাৰে কাৰণ হেতু আপুনিয়ে কোৱা কাটঅফ হয় আৰু যিমান আমাৰ ৰেসপন্স আহিছে মোৰ যেন আমি 5000 to 6000 আমি ৰেসপন্স পাইছো কমেন্ট লাইভ সেশন প্লাস ডিএমস প্লাস লাইভ ভোটিং প্লাস কমিউনিটি পোলস এইবিলাক সকলো যেতিয়া আমি ৰেসপন্সক এডাপ্ট কৰি ইট ইজ মোৰ দেন 5000 সো মই ভাবো যে ইট ইজ মোৰ দেন ইনাফ বিকজ ক্যান্ডিডেট যিমান এপ্লাই কৰিছে তাতকে বেছি আমি ৰেসপন্স পাইছো তাৰ মাজত যোনটো ৰেসপন্স আছে তাৰ বেলেগ মানুহে কমেন্ট কৰিব পাৰে বা ভোটিং কৰিব পাৰে কিন্তু তাৰ মাজতে যোনবিলাকে এক্সাম দিছে হেবিলাক সব সোমায়ো গৈছে সেই কাৰণে টেনশন কৰিবলগীয়া একো দৰকাৰ নাই যোনটো এক্সপেক্টেড কাটঅফ আপোনাৰ লগত এই ভিডিওৰ মাধ্যমেদি মই শেয়াৰ কৰিম ইট উইল বি 100% কাৰেক্ট বিকজ আমি যিমান এনালাইসিস কৰিছো তাৰ ভিত্তিতে আমি আপোনাক কাটঅফ কৈ আছো কিন্তু এইটো কাটঅফ সদায় এক্সপেক্টেড কাটঅফ হয় ফাইনাল কাটঅফ নহয় সো ইয়াতকে কম থাকিলেও আশা নেৰিব ইয়াতকে বেছি আছে তো বহুতেই ভাল আমি এইটো ভিডিওৰ মাধ্যমেদি আপোনাক সেপস কৰি কৈ দিম ঠিক আছে প্ৰথমতে মই সকলোকে ক'ব বিচাৰো যে আমি এতিয়াৰ পৰা সদায় ৰাতিপুৱা 8টা পিছত আমাৰ ভিডিও আহিব ভিডিও টপিক বিভিন্ন ধৰণৰ টপিক হ'ব পাৰে জব ৰিলেটেড আপডেট জব নিউজ জব ভ্যাকেন্সি স্পেসিফিক আপডেটস কাট অফ এনালাইসিস বা কাট অফ রেসপন্স বা আপোনাৰ ৰিজাল্ট আপডেট এনিথিং যিকোনো টপিকৰ বিষয়ে আমাৰ নিউজ আহিব পাৰে আপডেট আহিব পাৰে হেই আপোনাৰ ভিডিওৰ মাধ্যমেদি আপোনাক জনাম আমি তাতকে আগত মই কৈ দিব বিচাৰো যে আমি যোনটো ভিডিও আপোনাৰ আগত প্ৰস্তুত কৰো তাৰ ভিডিওৰ ব্যাকএন্ডত আমি প্ৰপাৰ এনালাইসিস প্ৰপাৰ ৰিসাৰ্চ কৰি প্ৰস্তুত কৰো ভুৱা ভিডিও আমি কেতিয়াও নিদিও এতিয়া আপুনি ইয়াত দেখা পাই আছে কমিউনিটি পোল এইটো কমিউনিটি পোলত আপুনি লক্ষ্য কৰিব আমি যেতিয়া কমিউনিটি পোলত মাৰ্ক এটা দিছিলো অপচন দিছিলো চাইটা এই অপচনৰ ভিতৰত সবতকৈ বেছি ভোটিং 60 to 80% আহিছে মানে 60 পৰা 80 মাৰ্কৰ ভিতৰত লৰাবিলাকে ফিজিক্যাল প্লাস ৰিটাৰ্নৰ মাৰ্ক পাইছে যদি হেইবিলাক আমি তথ্য চাও তেনেহলে আপোনাৰ এক্সপেক্টেড কাটঅফ 60 to 65 যাব পাৰে 60 to 65 মানে 60 61 62 63 64 65 যিকোনো হ'ব পাৰে সো যদি এই ভিতৰৰ নম্বৰ আপোনাৰ আছে তেনেহলে আশা নেৰিব আপোনাৰ আহা চান্সেস নাম বহুতে বেছি আছে যদি ইয়াতকে তলাত তেতিয়াও হোপ নেৰিব বিকজ এক্সপেক্টেড কাটঅফ এইটো আমি উলোৱা কাটঅফ আমাৰ এনালাইসিস হয় ফাইনাল তো নহয় ন সো আশা নেৰিব ঠিক আছে বাকি ভিডিওৰ মাধ্যমেদি আপোনাক আজি এইটোৱে জনাব আছিল আশা কৰো ভিডিওটো ভাল লাগিলে ভিডিও লাইক কৰিব চেনেলটো সাবস্ক্ৰাইব কৰিব আজি কাৰণে ইমানে জয় হিন্দ জয় ভাৰত